হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? এয়া মা, মই, বা আৰু আমাৰ ঘৰৰ পৰিয়াল লগ হৈ আমি বৰদোৱালৈ গ'লোঁ। যিহেতু ভাদ মাহটো খুবেই পবিত্ৰ মাহ, সেইকাৰণে বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱ যিহেতু জন্মস্থান, সেই জন্মস্থানত আমি শৰাই এভাগ দিবৰ কাৰণে গ'লোঁ। মোৰ মানে বেছি টাইম গাড়ীত বহি থাকিলে অলপ মূৰটো ঘূৰোৱা টাইপৰ হয়। কাৰ এনেকুৱা হয় জনাবচোন দেই। মই বেছি টাইম মানে লং জাৰ্ণি মই কৰিবই নোৱাৰোঁ গাড়ীত, সেয়েহে মই এয়া মূৰটো পেলাই লৈ এনেকৈ আহিছোঁ। তাৰপাছত এয়া আমি বৰদোৱা পালোঁহি। এয়া বা হয়। তাৰপিছত বৰদোৱাত আহি গোটেই বৰদোৱাখন আপোনালোকক দেখাম, চাবচোন। এতিয়া আমি মানে কীৰ্তন ঘৰলৈ গৈ আছোঁ, যিহেতু শৰাই তাতে দিম কীৰ্তন ঘৰ, আৰু তাত নাম প্ৰসংগ হৈ আছে, সেয়েহে আমি সকলোৱে কীৰ্তন ঘৰৰ ফালে ৰাওনা হ'লোঁ। বৰদোৱাখন আগতকৈ যে কিমান যে উন্নত হ'ল, আপোনালোকে আহিছেনে বাৰু? এই নতুন ঘৰকেইটা বনোৱাৰ পৰা দেখিবলৈ একেবাৰে বহুত ধুনীয়া হ'ল, চাওকচোন বাৰু। তাৰপাছত এয়া কীৰ্তন ঘৰ যোৱাৰ আগত আমি বোলো ভৰিখন ধুই লওঁ, সেয়েহে মই ভৰি ধুবৰ কাৰণে সোমালোঁ। এতিয়া আমি কীৰ্তন ঘৰলৈ আহি আছোঁ, যিহেতু তাত নাম হৈ আছে, সেয়েহে নামত অলপ টাইম বহিম। বহাৰ পাছত প্ৰসাদ খাই তাৰ পৰা আহিম। আপোনালোকক কীৰ্তন ঘৰৰ ভিতৰৰ ভাগ মই দেখাই আছোঁ, সকলোৱে চাই থাকিব দেই। এয়া কীৰ্তন ঘৰৰ ভিতৰৰ ভাগ, এই নাম প্ৰসংগ হৈ আছে, চাওকচোন বাৰু। মই চাৰিওফালে দেখাইছোঁ, ইমান যে মানুহ, সঁচাকৈ মানুহ যিমান বেছি হয় সিমানে থাকি ভাল লাগে, নহয়নে বাৰু? সেইকাৰণে ভাদ মাহত গৈ বেছি ভাল লাগে, কাৰণ ভাদ মাহত বহুতো মানুহ হয়। বাকী দিনকেইটাতো মানুহ হয়, কিন্তু ভাদ মাহত যথেষ্ট পৰিমাণে ইয়াত মানুহৰ ভিৰ হৈ থাকে। এতিয়া নাম ভঙাৰ পাছত আমি সকলোৱে প্ৰসাদ লৈ কীৰ্তন ঘৰৰ পৰা ওলাই আহিলোঁ। তাৰপাছত আমি এয়া সকলোৱে ফটো উঠিলোঁ, ফটো ভিডিঅ' বনালোঁ। এয়া মা চাওকচোন, আগে গৈ আছে, মই ভিডিঅ' বনাই গৈ আছোঁ। এইফালে চাওকচোন, নতুনকৈ বনোৱা ঘৰকেইটাৰ কাষত যে ইমান ধুনীয়াকৈ ফুলৰ গছ ৰোৱা হৈছে, আৰু চাওকচোন বৰদোৱাখন ইমান যে চাফ কৰি ৰাখে, ইয়াত সঁচাকৈ থাকি কিবা এটা ভাল লাগে। বৰদোৱাখনৰ ভিতৰত সোমালে ওলাই আহিবলৈ একেবাৰে মন নাযায়। এতিয়া আহি আমি গঙাপাৰ পালোঁহি। এই পুখুৰীটো চাওকচোন, শ্ৰীমন্ত শংকৰদেৱে খন্দাইছিলে, ইমান যে ডাঙৰ, নহয়নে বাৰু? পুখুৰীটোত চাওকচোন, ইমান যে ডাঙৰ মাছ আছে, মাছকেইটা কেনেকৈ ওচৰত চাপিছেহি, অকণো ভয়ে খোৱা নাই। যিহেতু মানুহে কোনো ধৰণৰ অপকাৰ নকৰে, সেয়েহে মাছকেইটাৰো ভয় খোৱা নাই। মানুহে খাদ্য যোগান ধৰি আছে, আৰু পাৰত আহি কেনেকৈ খাই আছেহি। মোৰ হ'লে এই দৃশ্যবোৰ চাই খুবেই ভাল লাগে। আপোনালোকে যদি গুৰুজনাৰ জন্মস্থানলৈ অহা নাই, তেনেহ'লে আহিব পাৰিব। এই ঠাইখিনি খুবেই ধুনীয়া, ইয়ালৈ যোন এবাৰ আহে, ইয়াৰ পৰা যাবলৈ একেবাৰে ইচ্ছা নকৰে। বৰদোৱাত বহুত সময় কটোৱাৰ পাছত আমি ঘৰলৈ গুচি আহিলোঁ। এতিয়া এই ৰাস্তাৰ পৰিৱেশ অলপ দেখাইছোঁ আপোনালোকক। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ বাই।